ঈদৰ নামাজ শেষত কোৱা হৈছে ঈদৰ নামাজ আমি কিদৰে আদায় কৰিম তাৰপিছত সেই ক্ষেত্ৰত ইছলাম আমাৰ দাৰুল উলুম দেওবন্দে আমাক পৰামৰ্শ দিছে বা নিৰ্দেশনা দিছে যে ঈদুল ফিতৰৰ নামাজ সম্পৰ্কে ইনশাআল্লাহ ৰমজানৰ শেষত তেতিয়াৰ পৰিস্থিতি অনুসৰি নিৰ্দেশনা দিয়া হ'ব সেই সময়ত যি পৰিস্থিতি হয় যদি লকডাউন খুলি যায় বা পৰিস্থিতি যদি স্বাভাৱিক হয় আমি আশা কৰোঁ যাতে পৰিস্থিতি স্বাভাৱিক হওক আৰু এই যি মহামাৰী এই কৰোনা ভাইৰাছৰ মহামাৰী আমাৰ পৰা আল্লাহে উঠাই লৈ যাওক আৰু পৰিস্থিতি স্বাভাৱিক হওক সমগ্ৰ বিশ্বতে যাতে শান্তিৰ এটা পৰিৱেশ এটা স্বাভাৱিক পৰিৱেশে বিৰাজ কৰক আমি এইটো আশা কৰিছোঁ আৰু তেতিয়াই আমি যদি পৰিস্থিতি সম্ভৱ হয় পৰিস্থিতি যদি স্বাভাৱিক হয় তেতিয়া আমি হয়তো ঈদৰ নামাজ পঢ়িবৰ কাৰণে আমি সুবিধা পাম সকলোৱে আল্লাহৰ ওচৰত দোৱা কৰিব এই মহামাৰী আল্লাহ আমাৰ পৰা উঠাই লৈ যাওক এই গজব আমাৰ পৰা আল্লাহ উঠাই লৈ যাওক সকলোৱে এই ক্ষেত্ৰত দোৱা কৰিব পৰৱৰ্তী সময়ত ৰমজানৰ ঈদৰ নামাজৰ ক্ষেত্ৰত দাৰুল উলুম দেওবন্দে যি নিৰ্দেশনা পালন কৰিব যি নিৰ্দেশনা দিব আমি সেই নিৰ্দেশনা পালন কৰি ঈদৰ নামাজ পঢ়িম ইনশাআল্লাহ গতিকে সকলোলৈ ধন্যবাদ জনালোঁ সকলোৱে এই নীতি নিৰ্দেশনাবিলাক মানি যাতে আমি ৰমজানৰ ৰোজা আদায় কৰোঁ ৰমজানৰ তাৰাৱি আদায় কৰোঁ আৰু ৰমজানৰ সকলো ধৰ্মপ্ৰাণ ৰাইজলৈ আমি আমাৰ কাৰণে দোৱা কৰিবৰ কাৰণে ইছলামিক ষ্টাডিজ এণ্ড ৰিচাৰ্চ একাডেমী অসমৰ কাৰণে দোৱা কৰিবৰ কাৰণে আমি যাতে এইদৰে ইছলামৰ বাণীসমূহ আমি ৰাইজৰ মাজত প্ৰচাৰ কৰি থাকিব পাৰোঁ আমাৰ কাৰণে সকলোৱে দোৱা কৰিব আশীৰ্বাদ কৰিব আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু